নমস্কাৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো সো আজি পৰিৱেশ শিক্ষণ শৈলী বা EVS Pedagogyৰ বিষয়ে কোৱেশ্চন আনসাৰৰ থ্ৰু আলোচনা কৰিম তো ভিডিঅ'টো সম্পূৰ্ণ চাব ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পৰিৱেশ বিজ্ঞানৰ উদ্দেশ্য কি পৰিৱেশ ৰক্ষাৰ বাবে মানুহৰ মাজত ছাত্ৰাৱস্থাৰ পৰাই সজাগতা আৰু সচেতনতা বৃদ্ধি কৰা হৈছে পৰিৱেশ বিজ্ঞানৰ উদ্দেশ্য 1956 চনৰ পৰিৱেশ সুৰক্ষা আইনে কাক পৰিৱেশ বুলি অভিহিত কৰিছে আমাৰ চৌপাশে থকা ভৌতিক আৰু জৈৱিক বস্তুসমূহৰ পাৰস্পৰিক সম্পৰ্ক আৰু ইয়াৰ ক্ৰিয়া প্ৰক্ৰিয়াক পৰিৱেশ বুলি অভিহিত কৰিছে পৰিৱেশ অধ্যয়ন কিমান কাল স্কুলীয়া শিক্ষাৰ এক অবিচ্ছেদ্য অংশ হিচাপে প্ৰচলিত হৈছে প্ৰায় 4 দশকতকৈ অধিক কাল কেতিয়া পৰিৱেশ অনুশীলনৰ আৱশ্যকতা আৰু ইয়াক শিক্ষাৰ লগত সংযোগ ঘটোৱা হৈছিল ভাৰতবৰ্ষৰ প্ৰায় 1970 চনৰ আগতে পৰিৱেশ অনুশীলনৰ আৱশ্যকতা আৰু ইয়াক শিক্ষাৰ লগত সংযোগ ঘটোৱা লিখিত পত্ৰখনৰ নাম কি আছিল The Curriculum for 10 Year School a Framework 1975 চনৰ ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে পৰিৱেশ শিক্ষা কি হিচাপে উন্নীত কৰিছে স্কুলীয়া শিক্ষাৰ এক অপৰিহাৰ্য অংগ হিচাপে কিহৰ দ্বাৰা পৰিৱেশীয় শিক্ষাক শিক্ষা ব্যৱস্থাৰ এক সংহত অংশ হিচাপে গণ্য কৰি ইয়াৰ প্ৰয়োজনীয়তা আৰু আৱশ্যকতা সম্পৰ্কে ব্যাখ্যা কৰিছিল 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষা আঁচনিৰ দ্বাৰা কোনটো স্তৰত পৰিৱেশ শিক্ষাক পৰিৱেশ অধ্যয়নৰ এটা বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে প্ৰাথমিক স্তৰত